নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ এই চেনেললৈ। আজি এটা ট্ৰেণ্ডিং টপিকৰ সৈতে ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। হয়, পাবজি প্লেয়াৰসকলৰ বাবে সুখবৰ। হয় দৰ্শকসকল, আপোনালোকে ঠিকেই বুজিছে, ইণ্ডিয়াত পুনৰবাৰৰ বাবে লঞ্চ হ'বলৈ গৈ আছে পাবজি মোবাইল। ইয়াক পাবজি মোবাইল ইণ্ডিয়া নামেৰে জনা যাব। গতিকে কেতিয়া লঞ্চ হ'ব, কি নতুন আপডেট থাকিব, এই সকলোবোৰ বিষয়ে ক'ম। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই যাওক। এতিয়া সকলোৰে প্ৰশ্ন পুৰণি পাবজি আৰু নতুন পাবজিৰ মাজত কি পাৰ্থক্য থাকিব। প্ৰায় সকলোৰে মনত এইটো প্ৰশ্নৰ উদয় হৈ আছে, আমাৰ নিউ ভাৰ্চনত কি আপডেট থাকিব। গতিকে দৰ্শকসকলক ক'বলৈ সুখী যে পাবজি নিউ ভাৰ্চনত অল্ড ভাৰ্চনতকৈ কিছু পৰিমাণতকৈ বেলেগ হ'ব। প্ৰথমে আমি নেমিঙৰ ক্ষেত্ৰতে কওঁ, পাবজিক নিউ ভাৰ্চনত পাবজি মোবাইল ইণ্ডিয়া নামেৰে প্লে ষ্ট'ৰত উপলব্ধ হ'ব। গতিকে আমি এইটো গমেই পালোঁ, আমাৰ নিউ ভাৰ্চনত প্লে ষ্ট'ৰত পাবজি মোবাইল ইণ্ডিয়া নামেৰে প্লে ষ্ট'ৰত উপলব্ধ হ'ব। ইয়াত ছিকিউৰিটিৰ ক্ষেত্ৰতো ধ্যান ৰখা হ'ব, অৰ্থাৎ আমি যদি ভালদৰে ক'বলৈ যাওঁ নেক্সট লেভেলৰ ছিকিউৰিটি হ'ব। গতিকে পাবজি প্লেয়াৰসকলৰ বাবে এইটো এটা সুখবৰ। অল্ড ভাৰ্চনত যদিহে আপোনালোকে ন'টিছ কৰিছিল বা লক্ষ্য কৰিছিল, তাত ষ্টাৰ্টিঙতে অহা কেৰেক্টাৰবোৰত একো কাপোৰ গাত দেখিবলৈ পোৱা নগৈছিল। কিন্তু নিউ ভাৰ্চনত অৰ্থাৎ ইণ্ডিয়ান ভাৰ্চনত বিভিন্ন ধৰণৰ সাজ পোছাকেৰে কেৰেক্টাৰবোৰ দেখিবলৈ পোৱা যাব। ইয়াৰ উপৰি কেৰেক্টাৰবোৰ দেশী কেৰেক্টাৰ অৰ্থাৎ ইণ্ডিয়াৰ লগত খাপ খোৱাকৈ দিয়াৰ সম্ভাৱনা আছে, অৰ্থাৎ কেৰেক্টাৰবোৰৰ ষ্টাইলটো ইণ্ডিয়াৰ লগত খাপ খোৱাকৈ দিয়াৰ সম্ভাৱনা আছে। এতিয়া আমি অল্ড ভাৰ্চনৰ লগত যদি নিউ ভাৰ্চনটো কম্পেয়াৰ কৰোঁ, নিশ্চয়কৈ বহুখিনি পাৰ্থক্য ওলাব, কিন্তু কনচেপ্টটো একে থাকিব। আৰু এটা আমাৰ মনলৈ সঘনাই আহি থকা কুৱেশ্যন হৈছে, আমাৰ পুৰণি ID আৰু RPবোৰ কি হ'ব। এইটো এটা সঘনাই আমাৰ মনলৈ অহা কুৱেশ্যন বা কনফিউজন আমাৰ পাবজি লাভাৰসকলৰ বাবে। ইয়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ পুৰণি ID আৰু RPৰে আমি খেলিব পাৰিম। ইয়াত সকলোবোৰ ডাটা পুৰণি ভাৰ্চনৰ পৰা নিউ ভাৰ্চনলৈ ট্ৰেন্সফাৰ হ'ব। বিভিন্ন সূত্ৰৰ পৰা খবৰ অনুসৰি বা আমি বিভিন্ন ধৰণৰ ইউটিউব ভিডিঅ'ৰ চাই গম পালোঁ যে ID আৰু RPবোৰ সেই একে ID আৰু RPৰে আমি কাম চলাব পাৰিম। এতিয়া আমাৰ মনত সঘনাই আহি থকা এটাই কুৱেশ্যন আছে, পাবজি কেতিয়া প্লে ষ্ট'ৰত উপলব্ধ হ'ব। গতিকে এইটোৰ উত্তৰ সঠিকভাৱে দিব নোৱাৰি, তথাপিও বিভিন্ন ভিডিঅ' চাই আমি এইটো গম পালোঁ, ডিচেম্বৰৰ ষ্টাৰ্টিঙতে হয়তো প্লে ষ্ট'ৰত পাবজি মোবাইল উপলব্ধ হ'ব। গতিকে নিশ্চয়কৈ ভিডিঅ'টোৰ জৰিয়তে আমি কিছু কথা জানিব পাৰিলোঁ। গতিকে যদিহে ভিডিঅ'টো ভাল লাগিল, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যদিহে নতুন। আজিলৈ ইমানেই, ধন্যবাদ।